Hello viewers, welcome to my channel. আমি মাইলস্টোন বিলাকৰ বিভিন্ন ধৰণৰ কালাৰ দেখি আছো কোনোবা আমি কিছুমান দেখো ৰেড এন্ড হোৱাইট কালাৰ কোবাত দেখো আমি ব্ল্যাক কালাৰ কোবাত আমাৰ গ্ৰীন এন্ড হোৱাইট কালাৰ আমি দেখা পাও এই মাইলস্টোন বিলাকৰ বিভিন্ন ধৰণৰ কালাৰবোৰে কি বুজায় হেতু জানিবলৈ আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভিডিওটো চাওক আৰু যদি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব এতিয়া কথাটো হ'ল আপুনি যদি এতিয়া এটা হাইৱেত গৈ আছে তেতিয়া হলে আপুনি এটা কালাৰৰ মাইলস্টোনে দেখা পাব হেতু হৈছে yellow and white হালধীয়া আৰু বগা ৰঙৰ যেতিয়া মাইলস্টোন দেখা পাব আপুনি তেতিয়া গম পাব যে আপুনি হাইৱেত গৈ আছে নেশনেল হাইৱে মই নেশনেল হাইৱে কথা কৈ আছো নেশনেল হাইৱে মাইলস্টোন বিলাক yellow and white কালাৰ হয় আৰু আপুনি যদি মাইলস্টোন বিলাকৰ কালাৰ গ্ৰীন এন্ড হোৱাইট দেখিছে সেউজীয়া ৰঙৰ কোৱা থাকে তেতিয়া আপুনি গম পাব যে এটা ষ্টেট হাইৱে যিখিনি মাইলস্টোন হয় সেই হাইৱে ষ্টেট হাইৱে মাইলস্টোন খিনি সেউজীয়া কালাৰ থাকে আৰু আপুনি যদি black and white color milestone দেখা পাইছে তেতিয়া হলে এটো কোনবা ডিস্ট্ৰিক্টৰ লিংকৰ ডিস্ট্ৰিক্ট একচুয়ালি এটো ডিস্ট্ৰিক্ট ৱে বিলাকত জেনাৰেলি এটো কালাৰ কৰা হয় আৰু যদি ৰেড এন্ড হোৱাইট কালাৰ দেখিছে তেতিয়া হলে ৰুৰাল এৰিয়া যিবিলাক আমাৰ গাঁৱৰ অঞ্চলৰ যিবিলাক সাধাৰণতে মাইলস্টোন ব্যৱহাৰ কৰা হয় সেইবিলাক হৈছে ৰঙা আৰু বগা ৰঙৰ আশা কৰো আপোনালোকে মোৰ ভিডিওটো চাই লাভৱান হ'ল ধন্যবাদ থাকিল আপোনালোকলৈ